নমস্কাৰ আজিৰ ভিডিঅ'টো এয়া গাড়ীৰ ভিতৰৰ পৰা আন্ধাৰতে আৰম্ভ কৰিছোঁ কাৰণ সময় নহ'লে বিহু পাতিছোঁ আমিও কালেকশ্যনত লাগি থাকোঁতে দিনটো সময় গ'ল আৰু এতিয়া মোৰ সৰু সুৰা প্ৰগ্ৰাম এটা আছে কৰিবলৈ যাওঁ বুজাইলে আৰু আপোনালোকৰ ভিডিঅ'টো তাকে বনাই পেলাই দেখুৱাম এয়া যেতিয়া যাবলৈ ওলালোঁ আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব ল'ৰা লাইটটো দিছে মই ইমানেই মূৰ্খ লাইটটো দিব লাগে বুলি গম নাপাওঁ থেংক ইউ মাইনা আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে এতিয়া আমি এয়া যাব ওলালোঁ মাইনা ওলাইছে এয়া ভণ্টি আমি এতিয়া এয়া বিহু প্ৰগ্ৰামৰ জেগা পাই গ'লোঁ এয়া বিহু প্ৰগ্ৰামৰ জেগা আহি আমাৰ মাইনা খোৱাত লাগিছে এইফালেও আৰু ময়ো খাই আছোঁ এটা শেষ হ'ল আকৌ এটা খাম ডিম আৰু ঘুগুনি টেষ্টি খাবলৈ
একাপ আৰু অকণমান চাফা কৰি দিব লাগিব আৰু ভিডিঅ'টো খুব সৰু সুৰাকৈ বনালোঁ আপোনালোকে চাব এনেকৈ যাতে নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ আৰু এইকেইদিনটো খুব ব্যস্ত থাকিম বিহু পাতিছোঁ যেতিয়া এনি টাইম আমি কালেকশ্যনত গৈ আছোঁ চান্দা বিচাৰি প্ৰথমবাৰৰ কাৰণে ইয়াত মই গাঁৱত মানে চান্দা বিচাৰি ঘৰে ঘৰে গৈছোঁ আৰু গাঁওখনৰ মানুহখিনিও প্ৰায় ইমানবোৰ চিনি নাপাওঁ ভিতৰত যিবিলাক আছে তেওঁলোকৰ ঘৰবোৰলৈকেও গৈ আছোঁ খুব ভাল লাগিছে প্ৰথমবাৰ গৈছোঁ আৰু তেনেকৈ ভাবিছোঁ ভালকৈ বিহুখন পাতিব পাৰিম চাগে কি হয় নাজানো সময়ত আপোনালোককো দেখাম বিহুত কেনেকৈ পতা হয় কি হয় আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যি দিছোঁ অলপ চাব তেনেকৈ এতিয়া ৰাতি বহুত হ'ল কাৰণ ৰাতিপুৱাই ল'ৰাক স্কুলত দিবই লাগিব সোনকালে উঠিবই লাগিব